নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই পাৰৰ মাংসৰ জোলৰ এই ৰেচিপিটো লৈ আহিছোঁ। ইয়াত আমি কেনেকৈ কি বস্তু দিছোঁ, কেনেকৈ বনাইছোঁ সকলোবোৰ আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া দেখিছে মই মাংসখিনি কাটি থৈ লৈছোঁ, আলু আৰু বিলাহী কাটি লৈছোঁ আৰু ধুনীয়াকৈ ধুই কাটি লৈছোঁ, পাৰটো ধুনীয়াকৈ কাটি লৈছোঁ আৰু এই এফালে পিঁয়াজ, জলকীয়া, পাঁচফোৰণ, তেজপাত, আদা নহৰু পেষ্ট, জিৰাৰ পেষ্ট আৰু নৰসিংহৰ পাত এইখিনিও মই ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ আৰু হালধি আৰু নিমখ লৈ ইয়াত কেৰাহীটো গৰম হ'ব দিছোঁ। ইয়াত মই তেল দিছোঁ অকণমান, বেছি তেল নিদিব, পাৰত বেছি তেল দিব নালাগে। দিয়া তেলখিনি গৰম হোৱাৰ পিছত মই দিম এয়া তেল গৰম হৈ গৈছে। এতিয়া মই দিম পাঁচফোৰণ, অকণমান পাঁচফোৰণ দিছোঁ। তাৰপিছত মই দিম তেজপাত, এয়া দুখিলা তেজপাত দিছোঁ। ইয়াৰ পিছত দিম নৰসিংহৰ পাত, এয়া নৰসিংহৰ পাত দিছোঁ, একদম ফুটিব ধৰিছে। এয়া দেখিছেনে, এইখিনি ধুনীয়া দিছোঁ। তাৰপিছত পেষ্টবিলাক লৈ জিৰাৰ পেষ্টটো দিলোঁ, আদা নহৰু পেষ্ট দিলোঁ। এয়া ধুনীয়াকৈ গৰম হৈছে। এতিয়া জলকীয়া দিলোঁ, 3টা জলকীয়া লৈছোঁ, কাটি থোৱা পিঁয়াজ, মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছোঁ 2টা। এইখিনি মই কম জুইত ৰংচঙীয়া হোৱালৈকে ভাজি থাকিম। আপোনাৰ কম জুইত ভাজিব। তাৰপিছত দিম মই ইয়াত হালধি, নিমখ, সোৱাদ অনুসৰি নিমখ দিব। মই এচামুচ নিমখ দিছোঁ, কাৰণ পাৰৰ মাংস জোল খাই বেছি টেষ্টি হয়, মই জোল কৰি ৰাখিম। দেখিছেনে, এতিয়া মই এইখিনি লৰাই দিম, ভাজিম অকণমান, 10 মিনিটমান এনেকৈ ভাজি ৰাখিম কম জুইত, ৰঙা হোৱালৈকে ভাজি থাকিম। এতিয়া মই দিম কাটি থোৱা মিডিয়াম চাইজৰ বিলাহী 2টা দি দিলোঁ, সৰুকৈ কাটি লৈছোঁ। এইখিনিও কম জুইত মই ভাজিম, একেবাৰে ৰঙা হ'ব লাগিব। দেখিছেনে, ৰংচঙীয়া হৈ গৈছে। এতিয়া মই ইয়াত দিম কাটি থোৱা মিডিয়াম চাইজৰ আলু 2টা, ইয়াত দি দিলোঁ, অকণমান টাইম ভাজিম। মই জুইটো বঢ়াই দিয়া নাই, কম জুইতে ভাজি আছোঁ এনেকৈ। এতিয়া দিম মই মাংসখিনি, এইখিনিও ধুনীয়াকৈ ভাজিম, একেবাৰে ক'লা হোৱালৈকে ভাজি থাকিম কম জুইতে। আলুৰ ঠাইত আপোনালোকে অমিতাও দিব পাৰে, মই অমিতা নাই কাৰণে আলু দি দিলোঁ। এনেকৈ বনাই খাইছেনে আপোনালোকে নৰসিংহৰ পাত দি? দেখিছেনে, ক'লা হৈছে। এতিয়া মই কি কৰিম, এইখিনি আলুখিনি আৰু মাংসখিনি সিজিবৰ কাৰণে অকণমান পানী দিম। এয়া মই পানী দি দিছোঁ, সিজিবৰ কাৰণে পানী দি দিছোঁ। নেক্সট আৰু এবাৰ মই পানী দিম, এইটো জোল ৰাখিম, এইখিনি পানী একেবাৰে হৈ যাব দিম। দেখিছেনে, এইখিনি পানীখিনি ধুনীয়াকৈ উতলিব ধৰিছে। এতিয়া পানীখিনি শুহি গ'ল। এতিয়া মই আকৌ অকণমান টাইম ভাজিম।
আকৌ পানী দিলোঁ। এইখিনি মানে মই জোল ৰাখিম কাৰণে পানী আপোনালোকে আন্দাজ মতে দিব আৰু বেছি গোটা নকৰিব, পাৰৰ জোল গোটা খাই ভাল নালাগে। এয়া দেখিছেনে মোৰ আঞ্জা হৈ গ'ল। এতিয়া মই এইখিনি নমাই থৈ দিম। এয়া দেখিছেনে কালাৰটো দেখিবলৈ কি ধুনীয়া হৈছে, একেবাৰে ক'লা হৈ গৈছে। আপোনালোকে ইয়াত কেঁচা ধনিয়া দিব পাৰে, তাৰপিছত আপোনালোকে কিছুমান মছলা দিব খুজিলে দিব পাৰে, কিন্তু মই একো বেলেগ মছলা দিয়া নাই। আপোনালোকে দেখাইছোঁ কি দিছোঁ মই। আপোনালোকে কেনেকুৱা পালে জনাবচোন, আৰু এনে খাই চাবচোন, বহুত টেষ্টি হয়। পাৰৰ জোলো বহুত টেষ্টি হয়। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব। নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম। আজি এইখিনিতে সামৰিছোঁ। ধন্যবাদ।